গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোক কি খবৰ? সকলো চাগে ভালেই। এতিয়া মই বৰ্তমান গা পা ধুই মেলি আজৰি হ'লোঁ। গা পা ধুই আজৰি হৈ এতিয়া ধেমাজি যাম বুলি ওলাইছোঁ। ধেমাজিৰ পৰা কিবা ডাঙৰ বস্তু এটা আনিব যাওঁ, মেচিন এটা আনিব যাওঁ ডাঙৰ। কি মেচিন আনিব যাওঁ তাত গৈ পিনি দেখাই আছোঁ, বোলো ওলাব। এইফালেও ৰাতিপুৱা গোটেই এখন ঘৰৰ ভিতৰত পানী দেখিছে নহয়, বৰষুণ দি আছিলে, এতিয়া বৰষুণ যাক এৰিছে বাৰু। তাৰপিছত কালি চিলাপথাৰ গৈছিলোঁ, মেচিনটো লৈ আনো বুলি ডাঙৰ কিবা মেচিন এটা আনিবলৈ গৈছিলোঁ। চিলাপথাৰত যিহেতু গোটেইখন বিচাৰিলোঁ, ইমান ভাল নালাগিলে ন, বস্তু এটা ভাল নলগাৰ কাৰণে তাৰপৰা নানিলোঁ। এতিয়া ধেমাজি আজি গৈ চাওঁ, ধেমাজিত যদি পচন্দ হয় বা বস্তুটো ভাল লাগে তেতিয়া লৈ আনিম। ব'লক আপোনালোকেও মোৰ লগতে ধেমাজি টাউন যাওঁ। বাইক লৈ নাযাওঁ কিন্তু টমটমতহে যাম। বৰ্তমান এইফালে পইচা পাতি লৈ পিনি এতিয়া ৰেডি হৈ লৈছোঁ। পইচাটো হিচাপ কৰি লওঁ, তাৰপিছত কিমান কি হয়। পইচা বেছি নাই, এইকেইটা দেখিছেনে, এইকেইটাই লৈ পিনি ওলাই আছোঁ আৰু। কিমান কি লয় মেচিনটো এতিয়ালৈকে নাজানো, তাত গৈ লওঁ আপোনালোকেও জনাম। তাত গৈ চাব কি মেচিন লওঁ, কেনেকুৱা লওঁ। ব'লক জেগাত গৈ লগ পাই আছোঁ। অ' মাই গড, এইফালে ধেমাজি আহি আছোঁ ককাইৰ লগতে, কি কয় মেচিনটো আনোগৈ বুলি। এইবাৰ গৈ আছোঁ, এইবাৰ এইডোখৰ টাৰ্গেট ষ্টেণ্ড পাইছোঁহি আৰু লাহেকৈ গৈ পামগৈ আৰু, বেছি দূৰ নাই আৰু, গোৱাল পামগৈ এতিয়া লাহেকৈ ইয়াৰ পৰা গৈ। তাত গৈ পিনি দেখাই আছোঁ। এনে যায় নাই এখন তেতিয়াহ'লে ব'লক, কেলৈ নাযাব। গোটেই ধেমাজি টাউন ঘূৰিলোঁ, ক'তোৱে বিচাৰি নাপালোঁ দেই মেচিন। নিবিচৰা জেগা নাই আৰু, যাওঁগৈ এবাৰ ঘৰলৈ। আজি চিলাপথাৰত গৈ ফাইনেলি বস্তুটো পাই গ'লোঁ। বস্তুটো কিনো চাওকচোন, এইটোৱে বস্তুটো, ৱেল্ডিং মেচিন। এইটোকে আনিবলৈ গৈছিলোঁ, ধেমাজি নাম গ'লোঁ, বিচাৰি নাপালোঁ। গোটেইখন ঘূৰি মেলি বিচাৰি নাপালোঁ। ফাইনেলি আজি পাই গ'লোঁ, বস্তুটো পাই মেলি আনিলোঁ। যিহেতু বৰষুণ ৰাতিপুৱাৰ পৰা তিতি ভিডিঅ'টো কৰিব নোৱাৰিলোঁ, ডাঙৰ বৰষুণৰ কাৰণে। তাৰপৰা আহি মেলি এতিয়া ঘৰ পালোহি, আনি মেলি গোটেই চিটটো ৰেডি কৰিলোঁ। এয়া হল্ডাৰ, এইটো আৰ্থিং, এইটো হল্ডাৰটো লগালোঁ, লগাই মেলি বৰ্তমান ক্লিয়াৰ। যোৱাকালি ধেমাজিত যিহেতু মেচিনটো নাপালোঁ, গোটেই টাউনখন ঘূৰিলোঁ। আজি আকৌ ৰিটাৰ্ণ চিলাপথাৰ গুচি গ'লোঁ। চিলাপথাৰ গৈ পিনি মেচিনটো আজি পালোঁগৈ, কাৰণ বহুতকেইখন দোকান সোমালোঁ। সেইদিনাখন যোৱাটো ৰাতি হ'ল, সেইবাবে দোকান কিছুমান বন্ধও আছিলে, সেইবাবে নাপালোঁ। বহুতে মনটো বেয়া লাগি আছিলে মেচিন নোপোৱাৰ বাবে। আজি মেচিনটো পাই বহুত ভাল লাগিছে, মানে কাইলৈৰ পৰা আকৌ নতুনকৈ কাম আৰম্ভ কৰিম। আপোনালোকে চাব, সদায় আপোনালোকৰ আশীৰ্বাদ মোৰ ওচৰত মোক দিয়ে, যাতে মই আগুৱাই যাবলৈ, কামবিলাকো যাতে ভালকৈ কৰিব পাৰোঁ। সকলোৱে ভিডিঅ' চাব, ভিডিঅ'বিলাক যে এইটো কি বুলি কয়, পাহৰিয়ে যাওঁ নহয় এনেকৈ। অঁ, ভাল লাগি আছে আজি যিহেতু, কি বুলি কয়, ছাবস্ক্ৰাইবটো কৰি দিব যিসকলে নাই কৰা। আৰু ভিডিঅ'বিলাক ধুনীয়াকৈ চাব, কাটি নাচাব কিন্তু দেই, একদম ধুনীয়াকৈ চাব ভিডিঅ'বিলাক। তেতিয়া ভিডিঅ'বিলাক বনাবলৈ মনটো যাব, ভাল লাগিব। যদি আপোনালোকে নাচায়, লাইক কমেণ্ট একো নকৰে, ভিডিঅ'বিলাক বনাবলৈ ইমান উৎসাহো নাইকিয়া হৈ যায় তেতিয়া ন। সকলোৱে যাতে ভিডিঅ'বিলাক ভালকৈ চায়। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কিন্তু। বাই।